আৰু বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ আজিৰ আকৌ নতুন এটা ভিডিঅ'লৈ। আজি কেইটামান লৈ আহিছো জেনেৰেল নলেজৰ ওপৰত কুৱেশ্যন আৰু এনসাৰ। ভিডিঅ'টো চাই আপোনালোকে হয়তো ভাল পাব, তেন্তে বলকচোন দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নেলছন শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ কুস্তি। হেমলেট কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ লন টেনিছ। মীৰাবাইয়ে তেওঁৰ ভজনবোৰ কোনটো ভাষাত লিখিছিল? উত্তৰ ৰাজস্থানী ভাষা। কোষৰ আৱিষ্কাৰক কোন? উত্তৰ ৰবাৰ্ট হুক। অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিত্ৰপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল। উত্তৰ বৈকুণ্ঠ। তলৰ কোনবিধ নাৱৰ নাম নহয়? উত্তৰ ধুলুকা। পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয়? উত্তৰ মৰিয়া। মানুহৰ হালধীয়া জ্বৰৰ বাহক কি? উত্তৰ এডিছ মহ। লালবাগ ক'ত অৱস্থিত? উত্তৰ বেংগালোৰ। বুদ্ধা বোমালু কোনখন ৰাজ্যৰ নৃত্য? উত্তৰ অন্ধ্ৰপ্ৰদেশ। গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য? উত্তৰ পুডুচেৰী। কলমকাৰী লোক চিত্ৰকলা কোনখন ৰাজ্যত আছে? উত্তৰ অন্ধ্ৰপ্ৰদেশত। শিখ মহল ক'ত অৱস্থিত? উত্তৰ আগ্ৰাত। মানৱ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? উত্তৰ চকু। পৃথিৱীৰে সূৰ্যৰ বিকিৰণ কিমান শতাংশ শোষণ কৰে? উত্তৰ 70%। কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতি কৰে? উত্তৰ শূন্য। বৈদ্যুতিক আধান কাৰেণ্টৰ SI একক কি? উত্তৰ এম্পিয়াৰ। ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কিহৰ পৰা বনোৱা হয়? উত্তৰ টাংষ্টেন। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি? উত্তৰ পোৰ্ট ব্লেয়াৰ। ভাৰতৰ সৰ্বোচ্চ চহৰখনৰ নাম কি? উত্তৰ শ্ৰীনগৰ। কোনখন নদী দক্ষিণৰ পৰা গংগাৰ সৈতে মিলিত হয়? উত্তৰ যমুনা। কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়? উত্তৰ ভূটান। কোনখন দেশক এছিয়া মাইনৰ বুলি জনা যায়?
উত্তৰ তুৰস্ক। ভাৰতৰ ন্যায়পালিকা হৈছে উত্তৰ স্বতন্ত্ৰ। সংসদৰ দুয়োখন সদনৰ যুটীয়া বৈঠকত নেতৃত্ব দিয়ে যে উত্তৰ লোকসভাৰ অধ্যক্ষ। খণ্ড স্তৰত পঞ্চায়ত সমিতি এখন হৈছে উত্তৰ প্ৰশাসনিক কৰ্তৃত্ব। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু অন্যান্য ন্যায়াধীশসকলে কোন বয়সত অৱসৰ লয়? উত্তৰ ৬২ বছৰ। সংবিধানৰ অষ্টম অনুসূচীত তলৰ কোনটোক ৰখা হৈছে? উত্তৰ ভাষাবোৰ। অসমৰ মুঠ কিমান শতাংশ এলেকাৰ বনাঞ্চলৰ অধীনত আছে? উত্তৰ ৩৬%। কোন চনত অসমীয়া অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল? উত্তৰ ১৯৬০ চনত। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ।